भीड़ है। सुबह का नजारा कुछ अलग ही है। যদি কণমানি এটাই কান্দি থাকে আমি কি কৰোঁ বাৰু আমি কি কওঁ ব'লা ফুফু যাওঁ আচলতে আমি জীৱনৰ পৰা আঁতৰি নহয় জীৱন বিচাৰি ঘূৰি ফুৰোঁ আমি ফুৰিবলৈ যাওঁ প্ৰতি বছৰে 25 জানুৱাৰী তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় পৰ্যটন দিৱস পালন কৰা হয় আৰু যি হৈছে ভ্ৰমণ আৰু প্ৰকৃতি সুৰক্ষা কৰি ৰখাৰ যি সজাগতা সেই সজাগতা বৃদ্ধি কৰাৰ এক অবিশ্বাস্য প্ৰথা আচলতে আমি যেতিয়া আহোঁ তেতিয়া এই গাঁওখনে চাগে আমি দেখিছিলোঁ আৰু সেইখন গাঁৱতে চাগে আমি গৈছিলোঁ ভ্ৰমণ কৰিলে কি কি লাভ হয় বাৰু সেয়া আপুনি জানেনে ভ্ৰমণে আচলতে মানুহৰ মানসিক চাপ হ্ৰাস কৰে লগতে মানুহৰ মনৰ সুখ আৰু সন্তুষ্টিও বৃদ্ধি কৰাত সহায় কৰে মানুহৰ জীৱনৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাটো ই সহায় কৰে আৰু লগতে মানুহৰ মনৰ সৃষ্টিশীলতাও উন্নত কৰিব পাৰে ই গতিকে কিমানবোৰ সহায় কৰে ভ্ৰমণে নহয়নে সেয়েহে আমি ফুৰিব যাবই লাগে এয়া এক সত্য যে স্বাস্থ্যকৰ আহাৰ ব্যায়াম আৰু পজিটিভ লাইফষ্টাইলৰ লগতে ভ্ৰমণেও হাৰ্ট এটেকৰ আশংকা হ্ৰাস হোৱাত সহায় কৰে বিভিন্ন গৱেষণাৰ পৰা এই কথা পোহৰলৈ আহিছে যে প্ৰতি 6 বছৰত কেৱল এবাৰ ভ্ৰমণ কৰা মহিলাসকলৰ তুলনাত প্ৰতি বছৰে কমেও দুবাৰকৈ ছুটি কটোৱা মহিলাসকলৰ হাৰ্ট এটেকৰ আশংকা যথেষ্ট কম হয় একেটা অধ্যয়নে এইটো কথাও পোহৰলৈ আনিছে যে যিসকল পুৰুষে বছৰত এবাৰো ছুটি নলয় তেওঁলোকৰ হাৰ্ট এটেকৰ আশংকা 30% আৰু মৃত্যুৰ আশংকা 20% বৃদ্ধি হয় ভ্ৰমণে চাপ উপশম কৰে আপোনাৰ সতেজ মনোভাৱে আপোনাক কামত ভালদৰে মনোনিৱেশ কৰিবলৈ অনুমতি দিব পাৰে যাতে আপুনি অধিক চিন্তাশীল সিদ্ধান্ত ল'ব পাৰে ভ্ৰমণে শাৰীৰিক সক্ৰিয়তা বৃদ্ধি কৰে ভ্ৰমণে আপোনাক গোটেই দিনটো সক্ৰিয় হৈ থাকিবলৈ স্থানীয় আকৰ্ষণবোৰ দৰ্শন কৰিবলৈ আৰু আমোদজনক এক্টিভিটিত অংশগ্ৰহণ কৰিবলৈ সুযোগ দিয়ে সূৰ্যাস্তৰ সময়ত সাগৰৰ পাৰত খোজ কঢ়া বা ৰাতি ব্যস্ত চহৰৰ মাজেৰে খোজ কঢ়াটো আপোনাৰ নতুন গন্তব্যস্থানত নিজকে নিমজ্জিত কৰাৰ আৰু সংস্কৃতিৰ বিষয়ে অধিক জানিবলৈ এক আনন্দদায়ক উপায় যিসকল লোকে অধিক ভ্ৰমণ কৰে তেওঁলোকে বিভিন্ন ধাৰণা লৈ আহিব পাৰে ভ্ৰমণে আপোনাক সুখী কৰে বাহিৰলৈ ওলাই আহি পৃথিৱীখন অন্বেষণ কৰিলে আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি হয় যিসকল লোকে অধিক ভ্ৰমণ কৰে তেওঁলোকে পৃথিৱীৰ বহু অভিজ্ঞতা গোটাবলৈ সক্ষম হয় নতুন সংস্কৃতিৰ সংস্পৰ্শলৈ আহি আন্তৰ্জাতিক বন্ধু বনাই নতুন ভাষা শিকি আৰু বিভিন্ন প্ৰকাৰৰ খাদ্য খাই আৰু সংগীত শুনি এক নতুন জীৱনহে যেন লাভ কৰে ভ্ৰমণে আপোনাৰ মানসিক ক্লান্তি আৰু উদ্বেগ আঁতৰায় নহয়নে আচলতে ভালদৰে পৰিকল্পনা কৰি ল'লে আপুনি ভালদৰে বাজেট কৰি কম খৰচতে এটা ভাল সূচী প্ৰস্তুত কৰি ল'ব পাৰে ভ্ৰমণ কেৱল ধনী লোকসকলৰ বাবে বিলাসিতা নহয় অলপ সঞ্চয় আৰু পৃথিৱীখন চাবলৈ দৃঢ় সংকল্পই আপোনাকো ভ্ৰমণৰ আনন্দ দিব পাৰে নিয়মীয়া ভ্ৰমণৰ বাবে সময় উলিওৱাটোৱে আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পেলাব পাৰে আটাইতকৈ ভাল লগা কথাটো হ'ল এটি ভ্ৰমণ সূচী লৈ আপুনি যেতিয়া নিজৰ ঘৰলৈ ঘূৰি আহে চাবচোন ঘৰখন কিমান নতুন যেন লাগে আপোনাৰ অফিচ বা অফিচৰ সহকৰ্মী কেইজনো আগতকৈ বেছি ভাল লগা নহয়নে সম্বন্ধবোৰো যেন সতেজ হৈ পৰে কৰ্মোদ্যমো বাঢ়ে বহু পৰিমাণে কিছুমান মানুহে তেওঁলোকে ভ্ৰমণ কৰি উভতি অহাৰ পাছত 5 সপ্তাহলৈকে তেওঁলোকৰ বন্ধৰ ইতিবাচক প্ৰভাৱ অনুভৱ কৰিব পাৰে যিসকলে ফুৰি ভাল পায় আৰু এই কোভিডৰ সময়ত ফুৰিবলৈ নাই পোৱা সকলোলৈ ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ বহুত শুভেচ্ছা বলক ফুফু যাওঁ